সব রেড চিলিও দিছে আমত পুরা বা জ্বালা খানিছা দে এতিয়া আম চাম খাই লওঁ খাই কিনে মই সেইটো বনোৱা আৰম্ভ কৰিম আৰু আগতে আম খাওঁ কি বনাবি কিবা এটা বস্তু বনাম ৰেচিপি এটা বনাম মুৰ্গী ৰেড চিলি ইমান দিছে অলপ এৰিবি মলা চলা কি দিবি আক্ৰমণ খোৱা এতিয়া খোৱা খুৰী মেঘাটো মাতি দি হাই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি মই এটা ৰেচিপি বনাম চাই থাকক কি ৰেচিপি বনাম আৰু সকলোকে স্বাগতম জনাইছোঁ মই সংগীতাই গাঁৱলীয়া ল'ৰা দিগন্তৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব চাই থাকক এতিয়া যিটো বস্তু বনাম মই এইটোতো আমাৰ ঘৰত নাই মই এতিয়া যাম মাজুমাহঁতৰ ঘৰত সিহঁতৰ ঘৰত আছে এতিয়া চাই থাকক ভিডিঅ'টো গৈ আছোঁ এতিয়া আনিবৰ কাৰণে কি ধুনীয়া লাগিছে কি বঢ়িয়া বতাহ মেলি আছে ইয়াতে কাচি লৈছোঁ আমি এটা যিটো বস্তু বনাম মই সেইটো মানে নিব আহিছোঁ ইয়াতে ব'লক আমি এতিয়া যিটো কামত আহিছোঁ সেইটো কাম কৰোঁ অলপ বতাহ খালোঁ ইয়াতে কামটো কৰি লৈ আৰু অলপ বহিম আৰু সিহঁতৰ তাতে সিহঁতে বা কি খুৱাই চাহ তাহ খুৱাই নে কি বা ক'ব লাগে ব'লক কাটি ল'ব লাগিব প্ৰথমটো সৰু সৰু টুকুৰা কৰি মিঠাতেল সানি লোৱাৰ কাৰণে আঠাটো বেছি লগা নাই মোৰ হাতত নহ'লে এতিয়া কুকাৰত দি লওঁ এইটো কুকাৰৰ আগতে এটা চিটি মাৰি ল'ব লাগিব বইল হৈ ল'ব লাগিব পানী গোটেই বহুত দিব নালাগে এইখিনি দিলে হৈ গ'ল এতিয়া আমাৰ হৈ গ'ল বইল হৈ গ'ল এইখিনি এতিয়া কাঢ়ি ল'ম ইয়াতে মছলাখিনি দি দিলোঁ এনেকৈ অলপ ভাজিব লাগিব অলপ টাইম ভাজি থাকিব লাগিব মোৰ খবৰ হৈছে এতিয়া এইখিনি এতিয়া কাঢ়ি থ'ম এইখিনি বহাই দিম এতিয়া বহাই মাথো লৰাই দিব লাগিব এনেকৈ অলপ ভাজি থাকিব লাগিব
এতিয়া হালধি দি দিওঁ অলপমান মই নিমখটো মই আগতে দিছোঁৱে বইল কৰাতে এতিয়া আৰু অকণমান দি দিম বইল কৰি থোৱা পানী কিন্তু কঁঠালৰ গ্ৰেভি এতিয়া এইটো কাঢ়ি থৈ দিম মই এতিয়া কালাৰ চাওক কালাৰ কেনেকুৱা হৈছে কালাৰ চাওক কাঢ়ি দিওঁ এইটো হৈ গ'ল আমাৰ এতিয়া ৰেডি কালাৰ কেনেকুৱা আহিছে তামাম হৈছে কালাৰ এতিয়া আৰু খোৱাহে কথা আৰু ব'লা এতিয়া আমি খাওঁ তামাম বঢ়িয়া হৈছে কেনেকুৱা হৈছে চানা ভাল হৈছে খাই আছোঁ আমি খাই লৈ পিছত লগ পাই আছোঁ এতিয়া খাই লওঁ আগত খাই লওঁ মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰিব ফ্ৰেণ্ডৰ লগত আৰু যিবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকৰ থেংক ইউ ছ' মাছ আৰু যিবিলাক মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা কলিংটো বজাই দিব তেতিয়াই মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক ভাল ভাল ভিডিঅ'বিলাক পাই থাকিব আজিলৈ ইমানেই বাই বাই